কৈ দিয়া আমি মাজুলীত আছোহি এতিয়া আমি লিভিং আৰ্টত আছোঁ পাছৰখিনি আমি কৈ আছোঁ এইটো আমি আজি আহিছোঁ মাজুলীত তো মাজুলীৰ পৰা মোৰ প্ৰথম ব্লগ হ'ব আপোনালোকে চাই থাকক মই ইয়াৰ কিছুমান বস্তু দেখাবলৈ আপোনালোকক যত্ন কৰিম আপোনালোকে দেখিছে আপোনালোকে দেখিবলৈ পাইছে হেল্ল' লক্ষী মোৰ ফ্ৰেণ্ড লক্ষী আছে লক্ষীয়ে ক'ব মাজুলীৰ বিষয়ে লৈ আশা আচ্ছা আমি আছোহি মাজুলীৰ লগত মোৰ সতীৰ্থ ক্ষীৰোদো আছে এতিয়া মাজুলীৰ বিষয়ে ক'ম এতিয়া প্ৰথমতে কথা মাজুলী কংগ্ৰেচুলেশ্যন জনাইছোঁ মাজুলী এখন এতিয়া জিলালৈ পৰিণত হ'ল যেনেকৈ গোলাঘাট এখন জিলা মাজুলী এখন জিলা এয়া গাৰ্ডেন আছে আৰু গাৰ্ডেনৰ কাষে কাষে সেই আগৰ ফালে আপোনালোকে দেখিবলৈ পাব চৰাই চিৰিকটি এফালে হেৰি কৰি ৰাখিছে চ' আমি কালি ৰাতি আহি পালোহি ইয়াতে আমাৰ নাইট ষ্টে হ'ল আপোনালোকে এই যিটো এই ঘৰটো দেখিছে তাতে আমাৰ ৰাতি আমাৰ যিটো জুই পোৱা এটা নিয়ম ইয়াত আহিলে হয়তো চবেই গম পাইছে চাগে আৰু ইয়াত অলপ প্ৰাকৃতিক আমি এখন মিচিং গাঁৱৰ মাজত আছোঁহি শুই আছে চাগে নাই উঠা আপোনালোকে দেখিছে ইয়াতে কিমান ৰুম আছে দেখিছেনে আৰু ইমান ধুনীয়াকৈ সজাই পৰাই তোলাইছে আৰু মানে আহি খুব ভাল লাগিছে মানে পাহৰি গৈছোঁ আৰু ইয়াতে মানে সকলোখিনি প্ৰগ্ৰেম হয় যেনেকৈ ইয়াতে দেখিছে আপোনালোকক মই দেখাম তাতে লিভিং আৰ্টৰ এটা মঞ্চ আছে তাত আপোনাৰ নাচ গান চব হয় আৰু পুথিঘৰো আছে 100 বিঘা এইকণতে নেকি গোটেইখিনি ইয়াৰ পৰা তালৈকে নেকি যে আপোনালোকক দেখাই দিছোঁ আমি য'ত মাজুলী ইউনিভাৰ্চিটিখন হ'ব ঠিক আছে সেইখিনি জেগাত আছোঁ আমি এতিয়া বৰ্তমান চিটাৰাই চুক বুলি কয় এই অলপ আঁতৰৰ পৰা আছে 100 বিঘা মাটি লৈছে বুলি কৈছে ইয়াৰ পৰা একদম আপোনাৰ এইখিনি এইফালৰ পৰা ধৰি একদম সেই দলংখন দেখিছে যে দলংখনৰ ওচৰলৈকে হ'ব চাগে আৰু এখেতলোকক আমি লগ পালোঁ আজি ভাল লাগিলে বাৰু এই ট্ৰেইন পাতি আছে তেখেতলোকে এতিয়া আপোনালোকে ইয়ালৈ কি কামত আহিছে মানে এইখনত এই ট্ৰেইন পাতি যে আছে যে আপোনালোকে নাই এই বিলটো লৈছোঁ এই বিলটো লৈছে আচ্ছা আচ্ছা কওকচোন এতিয়া আপোনাৰ এই নদীখন কি বুলি কয় আপোনাৰ লুইত আৰু যদি আমি এইখন পাৰ হৈ যাওঁ মানে তেতিয়া কি হ'ব লখিমপুৰ এতিয়া আপোনালোকে দেখিছে যে আমি এতিয়া মাজুলী ডিষ্ট্ৰিক্টত আছোঁ মাজুলী ডিষ্ট্ৰিক্টত এই নদীখন যদি পাৰ হৈ যাওঁ এই এফালে দলংখন আছে দলংখন যদি পাৰ হৈ যাওঁ আমি লখিমপুৰ ডিষ্ট্ৰিক্ট পাম ভাওনাৰ এষাৰী বচন শুনিবলৈ সত্ৰনগৰী মাজুলীত উপস্থিত আছো গতিকে তিতিৰ পৰা মুখৰ পৰা এষাৰ ভাওনাৰ বচন যদি আমি শুনিবলৈ নাপাম আমি বৰ অসন্তোষ পাম গতিকে তিতিৰ পৰা আমি এফাকি ভাওনা বচন আমাক আপ্লুত কৰিবৰ বাবে আমি অনুৰোধ জনাইছো লগতে তেখেতে দৈত্য বচন কৰিব মহিলা আৰু পুৰুষৰো তেওঁ গতিকে দৈত্য বচন আগবঢ়াব